আমি পিঁয়াজ কাটি লৈছোঁ, এয়া বিলাহী, এয়া আপোনাৰ আদা নহৰু বটা আৰু এয়া ব্ৰইলাৰ মাংস। তাৰপিছত এইটো আমি কেৰাহীটো পাতি দিছোঁ, এয়া মিঠাতেল, এই পুৰণা তেলটো আছিলতো, অঁ আছেতো অলপ। আমাৰ তেল ঢালি দিছে, বেছি নেকি হ'ব এই যেতিয়া বেছি দি মানে বস্তুটো ভাল খাই অকণমান বেছি ভাল লাগে, মানে টেষ্টটো বেছি হয়। বুজিলা? এতিয়া আমি কি দিব লাগিব, তেলটো গৰম কৰিব লাগিব না, তেলটো অকণমান গৰম হৈ লওক। তাৰপাছত আমি ঢালিম চব দিব, লাও ৰচুন যি আছে পিঁয়াজ চিয়াজ। নহয় আগতে পিঁয়াজ দিয়ে, ইয়াৰ চিষ্টেম বেলেগ, আমাৰ আদা নহৰু আগতে দিছোঁ, বৰষুণ দিব লাগিব অকণমান, লাষ্ট ফিনিশ্যত মানে মাজতে এইটো লাষ্টৰ কাৰণে থৈ দিছে। দিছোঁ এইটো পিঁয়াজ, জলকীয়া মানে ৰঙা কৰি অকণ ভাজিম আৰু তেজপাতটো থাকিলে অকণ বেছি ভাল হয়। এতিয়া যাব পিঁয়াজ, হালধি অলপ দি ল'বি নেকি আগতে, হালধি মছলা বস্তু দিবি না, মই বনাম ন। এইটো ষ্টাইল বেলেগ, চাইনিজ মানে এইটো কি ষ্টাইলত বনাব, মানে চব মানে বেলেগ বেলেগ ইউনিক ষ্টাইল, এইটো অকণমান ইউনিক ষ্টাইল হ'ব ন। বনাই আছোঁ মানে আজি ইউনিক ষ্টাইলত ব্ৰইলাৰ চিকেন। মানে চবেই মানে বেলেগ বেলেগ ষ্টাইলত বনাইতো, আজি মানে বেলেগ এটা ষ্টাইলত টেষ্ট কৰি চাওঁ, একেটা ষ্টাইলতে খাব নোৱাৰি ন। এইটো ষ্টাইলটোৰ এটা নাম দিব লাগিছিল নহয়। কৈ আছোঁ ৰ মই লাষ্টত। এইটো যাব মাংস, উকিল নেকি বকিল হে নেকি, এয়া আমাৰ মাংস দি দিলে, প্লাছ এতিয়া মাংসখিনি অলপ গেছটো বঢ়াই দি কিনে লৰাই দিছে, এয়া আমাৰ কুকমেন, আমি ফ্ৰাই কৰি দিছোঁ আৰু য়েছ। এয়া মাঘৰ বিহু আহিব, সেইকাৰণে বিহু গান বজাই আছে, কেমেৰা হৈ আছে। যিমান খাই নিব অকণ বস্তুটো হিলাই ল'ম, বস্তুটো হিলাই ল'বি নেকি, আলুটো দিম, তাৰপাছত দিম ভালদৰে, তাৰপাছত লাও ৰচুন দিম। আমিও এগিলাছ মান লুকে দিম তো। পাইতলাকে কৰিব লাগিছিল মোবাইলটো, পাইতলা পঠালিকে ল'ব লাগিছিল। অঁ এনেকৈ দি, অঁ তাৰপাছত এইটো হৈ যাব, এইটো কাটি দিবি, এইটো লাল বিলাহী, লাল টমাটো, এতিয়া আমি গৰম মছলা দিলা, ডাইলগ চাইলগ দিলা, পাছত দিবি দে। মছলা এই তাতে আছে। Yes, ini kalau gitu. Yes, ya mangkok kalah dulu isi. देखिए खाओ lagi isi. Lagi. Dielo. Capedi.